ব্লেজন, ঘোষণা কৰ, প্ৰচাৰ কৰ, প্ৰদৰ্শন কৰ, টুইট কৰ। আমি ঘোষণা বুলি ক'লে আমি এখন মিটিং বা যিকোনো আমি সৰুকালত স্কুলত আছিলোঁ, তো স্কুলত যদি আমি ভাষণ বা যিকোনো মঞ্চত আমি নাম ঘোষণা কৰিব লগা হয়, আমুক নাম তামুক নাম, ঠিক তেনেদৰে ঘোষণা প্ৰচাৰ। আমি যদি ৰাজনীতি খেলোঁ, ঠিক তেনেদৰে নেতাসকলে ক'ত কি কৰিব লাগিব, কাৰ নাম আমি ক'ব লাগিব, তো সেইটোকে ঘোষণা প্ৰচাৰ। আমি ধৰি লওক এটা কোম্পেনীত আমি কোম্পেনীৰ যিসকল মানুহ ব্যক্তি, সেইসকলে বহুত কষ্ট কৰিব লগা হয়। কাৰণ কেলে এটা জেগাত গৈ ধৰক আজি পানী পাইপৰ কথাই কৈছোঁ, তো সেই পানী পাইপ বিক্ৰী কৰিবলৈ মানুহে বহুত কষ্ট কৰিব লাগে। যিসকল কোম্পেনীৰ মানুহ, এটা দোকানীয়ে এনে নলয় যে পানীৰ পাইপটো তাত কি কিবা আছে, কেনেকৈ ধৰণে তৈয়াৰ কৰা হৈছে, ঠিক তেনেদৰে বুজাই দিব পৰা হ'ব লাগিব দোকানীক। তেতিয়াহে সেই পাইপটো বা যিকোনো বস্তু, পাইপ বুলিয়ে নহয়, যিকোনো বস্তু চেল কৰিবলৈ হ'লে আমি দুটামান কথা ক'বই লাগিব। ঠিক তেনেদৰে সেই কথা অনুসাৰেই প্ৰচাৰ কৰা, মানে আমি প্ৰচাৰ কৰিব জানিব লাগিব যিকোনো কামত। ব্লেজন, ইংৰাজী ব্লেজন।